Hello, আজি আমি ডিসকাস কৰিম one important topic which can be very common with women especially, how to deal with gym bullies. জিমত হৈছে এই মানুহকেইটাৰ লগত কেনেকৈ হেণ্ডেল কৰোঁ আৰু কেনেকৈ আমি জিম ৱৰ্কআউটছ কৰোঁ। লেটছ সি। জিম প্ৰেজেঞ্চ এটা এনেকুৱা হয় যে মানুহকেইটা ইউজুৱেলি হেল্পফুল আৰু এই হেল্পফুলনেছটো আপোনাৰ চাগে অফেন্সিভ লাগিব বিকজ আপুনি নতুনকৈ আহিছে, অলপ ভয় লাগিব। মানুহকেইটা ইউজুৱেলি হেল্পফুল এণ্ড মানুহকেইটা আপোনাক ফৰ্ম দেখাবৰ কাৰণে বহুত আগত আহে, স্পেচিয়েলি ইফ ইউ আৰ অ ফিমেল। আপুনি হৈছে চাব পাৰে যে ট্ৰেইনাৰ্ছকেইটা অলপ কেতিয়াবা এনেকৈ বিহেভ কৰে যেনেকৈ আপোনাক কেতিয়াও চোৱা নাই। কিন্তু যদি আপুনি ব্ৰেণ্ডেড জিমছত যায়, ইহঁতৰ বহুত এটা ট্ৰেইন ষ্টাফ থাকে যোনে আপোনাক ভালকৈ ফৰ্মছ দেখাই দিব পাৰে। আৰু মানুহ যেতিয়া ভাল জিমত যায়, এটা ব্ৰেণ্ডেড জিমত যায়, তাতে এটা চাৰ্টেন ক্ৰাউড থাকে। এই ক্ৰাউডটো আপোনাক বেছি ডিষ্টাৰ্ব নকৰিব। যদি আপুনি লোকেল সৰু জিমত যায় তেতিয়া গম পাব যে বহুত মেল অৰিয়েণ্টেড এটা ক্ৰাউড থাকে। স্পেচিফিকেলি এজ ফাৰ এজ মই ন'টিছ যে কৰিছোঁ, এই মেল ক্ৰাউড সিহঁতি ছোৱালীকেইটাক বেছি সেনেকৈ ডিষ্টাৰ্ব নকৰে। এটা দুটা হয় চাগে মানুহ থাকিব পাৰে যোনে হৈছে বেয়া কমেণ্ট কৰিব বা কিবা কথা পাতিব ট্ৰাই কৰিব। যদি আপোনাৰ ভাল নালাগে আপুনি ইহঁতক ইগন'ৰ কৰিব পাৰে বা আপুনি ষ্টাফক কমপ্লেইন কৰিব পাৰে বা আপুনি বেলেগ এটা জিম টাইমত আহিব পাৰে য'ত আপোনাৰ বেছি ডিষ্টাৰ্ব নহয়, আপুনি খালি নিজৰ ৱৰ্কআউট কৰি পেলাই ঘৰ যাব পাৰে। এণ্ড অফ দ্য ডে আপুনি যেতিয়া জিমত যায় তেতিয়া নিজৰ ৱৰ্কআউট একদম কৰি থাকা। ইউ ডোণ্ট হেভ টু মেক আই কণ্টেক্ট অৰ ইট ইজ নট নেচেচাৰী কি আপোনাক ছ'চিয়েলাইজ কৰিবই লাগিব। যদি কৰিব মন নাই নকৰিবা। নিজৰ ৱৰ্কআউটছ কৰি থাকিলে মানুহ ইউজুৱেলি গম পায় বা ছিৰিয়াছ কেণ্ডিডেট আহিছে আৰু নিজৰ ৱৰ্কআউট কৰি পেলাই গুচি যায়। কিন্তু এই ভয়টো অভাৰকাম কৰিবৰ কাৰণে ইউ হেভ টু বি কনচিষ্টেণ্ট ইন দ্য জিম। চি এণ্ড অফ দ্য ডে আপুনি জিমত যায় নিজৰ ৱৰ্কআউট কৰিবৰ কাৰণে, বেলেগ মানুহৰ লগত কথা পাতিব বেছি ইমান পাত্তা দিবৰ কাৰণে যোৱা নহয়। ছ'চিয়েলাইজ কৰিবৰ কাৰণে ঢেৰ জেগা আছে। জিম ইজ নট দ্য প্লেচ। টোটেলি ডিপেণ্ডছ অন হোৱাট ইউ ৱান্ট টু ডু। যদি ফ্ল'ৰ কোচ আহে আপোনাক হেল্প কৰিবৰ কাৰণে, প্লিজ টেক দেট হেল্প বাই অল মিনছ। ইফ ইউ হেভ আ কোচ দেন ভেৰি ৱেল আস্ক দ্য কোচ what you can do in the gym. See you in the next video.